ৰাতি ভাত সাজৰ কাৰণে মানুহজনে আনিলে বৰালি মাছ আৰু বৰালি মাছখিনি মই চাই থাকিম সেইটো হ'বই নোৱাৰে মই ধুনীয়াকৈ কাটি কৰি লৈ এয়া কেৰাহীত গৰম কেৰাহীত দিয়ে দিলোঁ আৰু গৰম কেৰাহীত দিয়াৰ পাছত হৈয়ে গ'ল আৰু নহয় জানো বেছিকৈ দেখাই দিলেতো নহ'ব ইমান 1 মিনিটৰ ভিডিঅ'টোত আৰু জুই একদম মানে পূৰা কাঠ খৰি এঙঠা হৈ আছে সেইকাৰণে জুই বেছিকৈ নিদিলেও হ'ব আৰু মাছৰ লগত আজি বনাবলৈ লৈছোঁ মটৰ বিলাহী আলু আৰু জলকীয়া এটা লৈছোঁ জলকীয়া চব্জিৰ একেবাৰে ৰজা হয় জলকীয়াটো নিদিলে নহ'বই আৰু সেইকাৰণে মই ইয়াত 5 কেইটামান তেলতে ফুটাই আৰু জলকীয়াটো দি আলু পিচ ভাজি লৈছোঁ আৰু আলু পিচ ভজাৰ পিছত হালধি নিমখ নিদিম যে এইটোতো কেনেকৈ হ'ব নহ'লে আমাৰ তৰকাৰীখন একেবাৰে আধৰুৱা হৈ যাব আৰু লগত দিলোঁ মটৰকেইটা আৰু লগতে দি দিলোঁ বিলাহীকেইটা মই কিন্তু একেবাৰে চিম্পুল বনাওঁ দেই একেবাৰে কোনে বনাই ক'বচোন এনেকৈ বনাই ভাল পাওঁ মই বেছি ডিজাইন দি আৰু সময়ত দিলে ভাল আৰু এইফালে বিলাহীখিনি দি দিয়াৰ পাছত সিজাৰ পাছত আৰু পানী অকণমান দি দিবইতো লাগিব যিহেতু মাছৰ জোল বনাইছোঁ আৰু এইপিনে জুই দেখিছে নহয় ধিমিক ধামাককৈ জ্বলি আছে আৰু কাৰণ কাঠখৰি এঙঠা পূৰা হৈয়ে আছে সেইকাৰণে বেছিকৈ নিদিলেও হ'ব আৰু মই আকৌ এবাৰ ঢাকনাখন দাঙিছোঁ এবাৰ চাইছোঁ কিন্তু আপোনালোকক ভিডিঅ' কৰিহে দেখুওৱা নাই ইয়াত দাঙি চাই দেখিলে দেখোন পানীখন শুকাই গৈছে সেইকাৰণে পানী অকণমান দি পিনি আৰু অকণ উতলাই মাছ কেইপিচ দি দিলোঁ তৰকাৰীতে আৰু এইফালে আমাৰ একদম মাছ দিয়া তৰকাৰী ৰেডিয়ে হৈ গ'ল আৰু বৰালি মাছ মটৰ বিলাহী আলু সেয়া তৰকাৰী খাবা আৰু লগতে ধনিয়া কেইটামান দিলে ক'বই নালাগে